আপোনালোকে দেখা পাইছে আমি আহি পালোঁ মুৰাদেউৰ দেৱালয়। আপোনালোকক জনাওঁ মুৰাদেউৰ দেৱালয়ৰ ইতিহাস। আৰু এই ঠাইখিনি আগতে গোটেই এলেকাটো কালাইগাঁও বুলি কৈছিল। কলাইগাঁও কিয় হ'ল আপোনালোকক কৈ আছোঁ। কিছু সংখ্যক লোকে জানে, হয়তো বহু সংখ্যক লোকে নাজানে। পুৰণি দৰঙত আগতে কলাইগাঁওখন পুৰণি দৰঙত আছিল, এতিয়া ওদালগুৰি ডিষ্ট্ৰিক্ট পৰে। হ'লেও আমি দৰং বুলিয়ে কৈছোঁ। পুৰণি দৰঙৰ ইতিহাসে কি কয় আমি আপোনালোকক আজি প্ৰথমতে লৈ আহিছোঁ মুৰাদেউৰ দেৱালয়। আৰু আমাৰ দেৱালয়ৰ ইতিহাস কি আপোনালোকক বুজাই দিম সুন্দৰভাৱে চাই থাকক ভিডিঅ'টো। ঠিক আছে। আমাৰ এই যাত্ৰাৰ লগে লগে আপোনালোককো লৈ গৈছোঁ ইতিহাসৰ পৃষ্ঠাই কি কয়। দীনেশ্বৰ শৰ্মা ডাঙৰীয়াৰ মংগলদৈ বুৰঞ্জীৰ পৃষ্ঠা লুটিয়ালে আমি পাওঁ যে এই মন্দিৰটো আজিৰ পৰা প্ৰায় 500 বছৰ আগত স্থাপন হোৱা। কোচ ৰজা নৰনাৰায়ণ আৰু যুৱৰাজ চিলাৰায়ৰ দিনত। সেই সময়ত কেন্দুকলাই নামে এজন ব্ৰাহ্মণ আছিল, যিজন ব্ৰাহ্মণ মন্তাদিত সিদ্ধি লাভ কৰাৰ উপৰিও সংগীত আৰু নৃত্যত অতি পাৰ্গত আছিল। কেন্দুকলায়ে যেতিয়া পূজা কৰে তেতিয়া দেৱীয়ে দৰ্শন দিছিল আৰু পূজাত তুষ্ট হৈ আনন্দত নৃত্য কৰিছিল। যেতিয়া দেৱীয়ে নৃত্য কৰে তেতিয়া কলায়ে চাপৰি বজায় আৰু দেৱী আনন্দত অধীৰ হৈ নৃত্য কৰে। এই নৃত্যৰ কথা দেৱীয়ে আনক ক'বলৈ মানা কৰিছিল যদিও আহু কাণে পহু কাণে গৈ চিলাৰায় আৰু নৰনাৰায়ণৰ কাণত পৰে। আৰু নৰনাৰায়ণৰ ইষ্টদেৱী যিহেতু মহামায়া কামাখ্যা দেৱী আছিল, তেখেতে দেৱীক দৰ্শন কৰিবৰ হেতু ইচ্ছা প্ৰকাশ কৰে। মহাৰাজৰ বাক্য পেলাব নোৱাৰি কেন্দুকলায়ে তেখেতক মন্দিৰৰ এঠাইত লুকুৱাই থৈ পূজা আৰম্ভ কৰে। দেৱীয়ে আনদিনাৰ দৰে দৰ্শন দিলে আৰু কলাইৰ মুদ্ৰাত মোহিত হৈ নৃত্য আৰম্ভ কৰিলে। সৰ্বজ্ঞ দেৱীয়ে অজ্ঞাতে থকা নৰনাৰায়ণক দেখা পালে। দেৱীৰ আদেশ উলংঘা কৰাৰ বাবে দেৱীৰ খং উঠিল আৰু কেন্দুকলাইক চৰ মাৰি দিলে। একে চৰে কেন্দুকলাইৰ মূৰটো ছিঙি তেওঁৰ জন্মস্থানত পৰিল, য'ত বৰ্তমান মুৰাদেউৰ দেৱালয় আছে, তাত পৰিলগৈ। নৰনাৰায়ণকো সঁপিলে, আজিৰ পৰা তোমাৰ বংশত কোনেও কামাখ্যা দৰ্শন কৰিব নোৱাৰিব। কৰিলে মুণ্ড ছেদ হ'ব আৰু পৃথিৱীত বংশ নাথাকিব। এই জনপ্ৰপাত পুৰুষ পৰম্পৰাই চলি আহিছে। সেইবাবে নৰনাৰায়ণ চিলাৰায়ৰ বংশধৰসকল এতিয়াও কামাখ্যা মন্দিৰলৈ নেযায়। নৰনাৰায়ণ মহাৰাজে তেওঁৰ পুৰোহিত কেন্দুকলাইৰ নাম স্মৰণীয় কৰাৰ উদ্দেশ্যে কলাইৰ মূৰ পৰা সেই ডোখৰ ঠাইতে মন্দিৰ সজায় আৰু কলাইৰ মূৰ পৰাৰ বাবে সেই মন্দিৰৰ নাম মুৰাদেউৰ হয়। আকৌ পুনৰবাৰ স্বাগতম আপোনালোক সকলোকে। ড্ৰিমলেণ্ড ষ্টৰী অফ আছাম। আমাৰ উদ্দেশ্য আছিল আপোনালোকৰ দৰঙৰ ইতিহাসৰ, আজিকালি ওদালগুৰি ডিষ্ট্ৰিক্ট পৰে পুৰণি দৰঙৰ ইতিহাসত মুৰাদেউৰ দেৱালয় আপোনালোকে বহুতে নাজানে, বা আমাৰ দৰঙৰে থলুৱা লোকসকলেও কিছুমানে নাজানে। ভাইটি আমি আজি পুনৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ড্ৰিমলেণ্ড ষ্টৰী আছাম। আমি পালোঁ আহি মুৰাদেউৰ, আপোনালোকক দেখুৱাম। এয়া প্ৰথমতে দেখুৱাইছোঁ মুৰাদেউৰ সন্মুখত থকা পুখুৰীটো। ৰ'ব আপোনালোকক বিজিত শৰ্মাই কিবা কৈছে, কৈ দিয়ক। আপোনালোকক দেখুৱাম মুৰাদেউৰ দেৱালয়ৰ ওচৰতে থকা দক্ষিণফালে থকা এটা পুখুৰী, সুন্দৰ নৈসৰ্গিক দৃশ্য। আমি এতিয়া প্ৰৱেশ কৰিম। আপোনালোকক দেখুৱাই আছোঁ মুৰাদেউলৰ প্ৰত্যেকটো দৃশ্য, তাত কি কি আছে, কি কি আছিল, বৰ্তমান কি কি ইউজ হয়। আমি পোনে পোনে লৈ যাব খুজিছোঁ মুৰাদেউৰ দেৱালয়ৰ বাহিৰৰ অংশ দেখাবৰ বাবে। বাহিৰৰ অংশটো কেনেকুৱা আপোনাৰ প্ৰত্যক্ষ কৰিব পাৰিছে। ইয়াত হয়তো এটা সময়ত পূৰ্ণপ্ৰাপ্তি আছিল, মানে গোটেই মন্দিৰটো আমি দেখিবলৈ পাইছিলোঁ। কিন্তু ইয়াৰ ওপৰত আপুনি যদি চাই, ইয়াত এইখিনিৰ পৰা মন্দিৰটো ওপৰৰখিনি নাই। লোকপ্ৰবাদ আছে কিছু, আপোনালোকক শুনাম বাৰু। সেইখিনি আমি অলৰেডি লৈ লৈছোঁ, আপোনালোকক এয়া দেখুৱাইছোঁ মন্দিৰটোৰ আকাৰ। এয়া আপোনালোকে দেখিবলৈ পাইছে মুৰাদেউৰ অৱস্থা। হয়তো আমি যদি ভালদৰে লক্ষ্য কৰোঁ, ইয়াৰ ওপৰত আছিল মন্দিৰটো, কিন্তু এইটো কালক্ৰমত কিছু ঘটনা বা আমাৰ অলৰেডি আমাৰ পুৰোহিত ডাঙৰীয়াই অলৰেডি কৈ দিছে আমাক, আমি আপোনালোকক সেইখিনি দেখুৱাম। আৰু আমি যদি ইয়াৰ গঠনটো লক্ষ্য কৰোঁ, ইটাৰ এই গঠনটো আমি এই শিৱসাগৰৰ ৰংঘৰ কাৰেংঘৰৰ লগত অলপ চিমিলাৰিটি আছে। মানে যুগটো হয়তো এই মন্দিৰটোৰ এই বাহিৰৰ যিটো অংশ, যিটো গাঁথনি আছে, বাহিৰৰ গাঁথনিটো শিৱদৌলৰ লগত সাদৃশ্য থকা, মানে তাৰ ইটা বা তাৰ লগত যিবিলাক মছলা প্ৰয়োগ হৈছিল তাৰ লগত এটা সাদৃশ্য আছে। মানে হয়তো আজিৰ পৰা কমাত 500 বছৰ 500-600 বছৰৰ
ভিতৰত এই মন্দিৰটোৰ এই বাহিৰ অংশ মই ভিতৰৰ অংশটো বিশেষ নেজানিম কিন্তু বাহিৰৰ গাঁথনিয়ে সেইটো আমাক প্ৰকাশ কৰে আপোনালোকে ভালদৰে লক্ষ্য কৰিলে গম পাব ঠিক আছে আমাক অলৰেডি দাদা এজন দাদাক দেখাওকচোন আপুনি কি জানে মন্দিৰৰ বিষয়ে অকণমান কৈ দিয়ক এতিয়া আমি শুনা মতেতো এই দেৱালয়টো মোটামুটি 500 নহয় হয়তো বা 500-600 বছৰ আগৰ পুৰণি হ'ব কাৰণ আহোম যুগৰ লগত ইতিমধ্যে আমাৰ এই ইটা গাঁথনিবিলাকে কয় আৰু এইটো দেৱালয় ধৰি লওক আমাৰ আটা পিটা কোনো নাজানে কিমান দিনৰ পৰা চলি আহিছে এনেকুৱা আৰু আগতে আমি শুনা মতে ধৰ নৰবলি হোৱা বুলিও শুনা পাইছিলোঁ ইতিমধ্যে নৰবলিৰ শালখনো আছে এনেকুৱা আৰু বহুত যাত্ৰী আহে ইয়াত সদায় দিনে আহে মন্দিৰটোৰ ওপৰৰখিনি নাই মানে ধৰা হওক আপুনি এই ওপৰৰখিনি যে আছিল আগতে আছিল নেকি কাৰণ এটা মন্দিৰ হয়তো এইখিনি ফাউণ্ডেশ্যন এটা কথা ফাউণ্ডেশ্যন বা লিণ্টাৰলৈকে গৈছে এটা আমাৰ যদি আমি বৰ্তমান ভাষাত কওঁ তাৰ ওপৰৰ অংশটো আছিল চাগে তেনেকুৱা যেন লাগে হয় এতিয়া আমিতো শুনামতে এবাৰ হেনো জুই লাগি গৈছে সেই জুইত বহুতো ধ্বংস হৈ গৈছে হয়তো সেই অৱস্থাতে এনেকুৱা ভাঙি চিঙি পৰি গ'ল নেকি কিন্তু এতিয়ালৈকে আমি কিন্তু কোনো ক'ব নোৱাৰে আৰু মানে ইয়াতে কেন্দুকলাই ঘৰ আছিল ঘৰত তেখেতৰ মূৰটো আহি ইয়াত ছিঙি পৰিছিল ছিঙি পৰা তাৰ পাছৰ পৰা ৰজাই তেখেতৰ স্মৃতিত এই মন্দিৰটো বনায় আৰু কেন্দুকলাই নামেৰে এই কলাই গাঁও নামটো আপোনালোকে শুনিলে মুৰাদেউৰ দেৱালয় বাহিৰৰ অংশই কি কয় এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে বাহিৰৰ গাঁথনিবোৰ এই ইতিহাস সম্পূৰ্ণৰূপে সঁচা 500-600 বছৰৰ ভিতৰত এই মন্দিৰ স্থাপন হোৱাটো যদি আমি নৰনাৰায়ণৰ দিনৰ ইতিহাসবোৰ আওৰাওঁ এয়া আপোনালোকে অংশবোৰ দেখিছে কিন্তু বাহিৰৰ ইতিহাস আৰু ভিতৰৰ ইতিহাস দুয়োটা বহুত পৃথক আপোনালোকক যদি আমি মুৰাদেউৰ দেৱালয় ভিতৰৰ অংশ চোৱা দেখাওঁ এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে ই এক অন্য ৰূপ এই অন্য ৰূপলৈ আমাৰ আজিৰ ভিডিঅ'টো বহুত দীঘলীয়া নকৰি ইয়াতে সমাপ্ত কৰি ইয়াৰ দ্বিতীয়টো পাৰ্ট আপোনালোকৰ ওচৰলৈ লৈ আহিম আপোনালোকক দেখুৱাম মুৰাদেউৰ দেৱালয় প্ৰকৃত স্বৰূপ ইয়াৰ ভিতৰ অংশই কি কয় আপোনালোকে চাই থাকিব আমাৰ দৰঙৰ ইতিহাসৰ পৃষ্ঠাই কি কয় ধন্যবাদ